वेलकम टू आरबी ब्लॉग मिसरिल दोस्तों मैं आहिছোঁ বডলেণ্ড চিল্ক পাৰ্কত। এই বডলেণ্ড চিল্ক পাৰ্কত অৰিজিনাল মুগা সাজ মুগা বনোৱা হয় আৰু মুগা কেনেকুৱা ধৰণৰ বনোৱা হয় সেইবিলাক গতিবিধিখিনি আপোনালোকক মই দেখুৱাম আৰু লগতে আমাৰ ইয়াৰ বাইদেৱে গোটেইখিনি বস্তু আপোনালোকক বুজাই দিব। লগতে বডলেণ্ড চিল্ক পাৰ্ক কিয় এইটো লিখিলে? বডলেণ্ড চিল্ক পাৰ্ক মানে এইটো আমাৰ চিল্কৰ যিখিনি প্ৰডাক্ট হয় আমাৰ প্লেণ্টেশ্যনৰ পৰা ৰিয়াৰিঙৰ পৰা আদি কৰি গোটেইখিনি বস্তু আপুনি ইয়াতে পাব চিল্ক পাৰ্কত। আমাৰ ইয়াতে প্ৰিণ্টিং ইউনিট আছে, কোকন বেংক আছে, এম্ব্ৰইডাৰী ইউনিট আছে, গোটেইখিনি ইয়াতে পাব। আৰু স্পান মিল্কটো বৰ্তমানলৈকে হোৱা নাই, মেচিনবিলাক আহি পাইছে মানে আৰু 3-4 মাহমানৰ পিছতে আমাৰ ইয়াৰ পৰাই মানে সূতাখিনিও মানে পাব। তো আমি এতিয়া অৰিজিনাল মুগা য'ত বনায় সেই মুগা ৰিয়াৰিং মুগাৰ খেতি মুগা খেতিখিনি আৰু মুগা ইয়াৰিংখিনি আমি তাতে গৈ আছোঁ আৰু আপোনালোকক সেইখিনি আপোনালোকক দেখুৱাম। আমি এতিয়া গৈ আছোঁ য'ত মুগা বনাই আছে, এই মুগা কাৰখানাত আমি গৈ আছোঁ। অৰিজিনাল মুগা বনাই আছে যে সেই অৰিজিনাল মুগাৰ কাৰখানাৰ ভিতৰত আমি গৈ আছোঁ। বাইদেউ আমাক লৈ গৈ আছে। এয়া চাওক, কওকচোন। মেখেলা চাদৰ ইয়াত আমাৰ এই চেৰিকালচাৰ বিভাগত আমি মানে অকল ৰিয়াৰিঙৰ হেৰিখিনিলৈকে নহয়, আমি ফাইনেল প্ৰডাক্টলৈকে মানে ইয়াতে তৈয়াৰ কৰি বস্তু গোটেইখিনি বস্তু আমাৰ ডিপাৰ্টমেণ্টৰে আউটলেট আছে। আমাৰ ইয়াত এৰি শ্বল বনাই আছে। উইণ্টাৰৰ কাৰণে, ঠাণ্ডা দিনৰ কাৰণে। আচ্ছা, এইটো এৰি শ্বল বুলি কয়। আৰু ইয়াত মেখেলা চাদৰ বনাই আছে। এইটো কিহৰ? এইটো কওক। এইটো মুগাৰ হয়, এইটো মুগাৰ হয়। এইটো অৰিজিনাল মুগা হয়। অৰিজিনাল মুগা আমাৰ ইয়াতে ৰিলিং কৰা হয়, সূতা কাটাৰ পৰা আৰম্ভ কৰি আচ্ছা আমাৰ ফাইনেল প্ৰডাক্টলৈকে। আচ্ছা আচ্ছা। তো ইয়াত তাঁতশালৰ পৰা ফুলি একেবাৰে দেখাই আছে। এইখন চাদৰ হয়, মেখেলাৰ ওপৰত যিখন চাদৰ হয় এইটো গুণাৰ ফুল দিয়া হৈছে। আচ্ছা, এইটো মুগাৰ মেখেলা চাদৰ হয়, এইখন চাদৰ হয়, এইখন এইটো গুণাৰ ফুল দিয়া হৈছে। আচ্ছা আচ্ছা, এই ফুলটো মানে গুণাৰ ফুল দিছে এইটো। ফুলটো গুণাৰ। আচ্ছা আচ্ছা। আৰু আনুমানিক এইটো ৰেট কিমান হ'ব? এইটো 35,000। 35,000 হ'ব এইটো। তো এয়া আছিল মুগা। এইখন মুগাৰ কি এইখন কয়? মেখেলা চাদৰ বুলি কয়। এখন চাদৰ বনাই আছে। এইখন চাদৰ। এয়া আছিল মুগাৰ মেখেলা চাদৰ হয় এইটো। ইয়াৰ মিনিমাম ইয়াৰ মূল্য 35,000 ৰুপিজ হ'ব এইটো। তো আপোনালোকে দেখালোঁ। আৰু এই মুগা কেনেকৈ হয়, ক'ৰ পৰা কেনেকৈ হ'ল, মই গোটেইবিলাক আপোনালোকক দেখুৱাম আৰু ইয়াৰ গছবিলাকো দেখুৱাম। আৰু ইয়াৰ পলু যে আছে এইটো কিহৰ পৰা তৈয়াৰ হৈছে, এইটো কিহৰ পৰা তৈয়াৰ হৈছে সেই তৈয়াৰখিনি আমি বাহিৰত গৈ সেইখিনি বস্তু আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে লগত থাকিব। থেংক ইউ। তো বাইদেউ এতিয়া আমি তাতে যাওঁ। বাহিৰত আমাৰ মুগা যিটো ৰিয়াৰিং চলি আছে, ৰিয়াৰিং বৰ্তমান উঠি গ'ল আৰু এতিয়া আমাৰ জালি ভাঙি আছে। এতিয়া মানে হৈ গ'ল, এতিয়া জালি বনাই আছে। আৰু জালিৰ পৰা আমি ভাঙি কেনে ৰ'দত দি আছোঁ। মানে আমি কি কৰোঁ, পিউপাটো ভিতৰৰ পিউপাটো মাৰিব লাগিব, নহ'লে আমাৰ সূতাটো নাপাম। এইটো মুগাটো ৰিলিং হয়। আমাৰ আজি ৰিলিং ইউনিটৰ মানুহখিনি অহা নাই, মানে নতুন বছৰৰ আজি 3 তাৰিখ হয়, মানে অলপ চবেই ফূৰ্তি কৰিছে, পিকনিকলৈ গৈছে। বাইদেউ এই গছবিলাক কিহৰ? এইটো চোম বুলি কয়। কিহৰ কাৰণে আপোনালোকে ইয়াত ফাৰ্ম বনাইছে গছৰ? এই গছৰ বিষয়ে অলপ ক'বচোন বাইদেউ। এইটো চোম প্লেণ্ট বুলি কয়, এইটো মুগা পলুৰ খাদ্য। আচ্ছা, এইটো পাতে তাৰমানে আমি মুগাটো আউটডোৰ ইয়াৰিং হয়, মানে বাহিৰত পালা হয় আৰু গছতে। আচ্ছা আচ্ছা। আৰম্ভণিৰ পৰাই গছতে পকিলে যেতিয়া তলত আহিব, এইটো নীলা এইটো পলিথিন বান্ধা হৈছে, তাত আহিলে আমি পলুটো ধৰি আকৌ জালিত দিয়া হয় এক্সট্ৰাকে। সেই জালিৰ পৰা আকৌ এইখিনি। তো আমি পলুবিলাক অলপ চাওঁ। ঠিক আছে। পলু মানে জাষ্ট এতিয়া ৰিয়ালিং উঠি গৈছে কেইটামান, আপুনি চাব পাৰিব। আচ্ছা, ইয়াত কিছুমান পলু আছে, মই আপোনালোকক এই পলু কেইটা মানে দেখাই আছোঁ। পলুকেইটা চাব কেনেকুৱা ধৰণৰ পলু। বহুতে এই পলু দেখা নাই, সেইকাৰণে মই ইণ্টাৰেষ্ট ইয়াৰ ভিতৰত এই পলুখিনি আপোনালোকক মই দেখুৱাম।
তো বাইদেউ আহকচোন আমি পলুখিনি দেখিবলৈ যাওঁ আছে গছত আছে মই দেখিছোঁ আছে মই বহুত ভালে কেইটামান আছে তাৰ ফাৰ্মত আছে এইটো তো এতিয়া আমি পলু চাবলৈ গৈ আছোঁ চাব এই গছবিলাকত পলু আছে গছবিলাকত পলু আছে এই পলু আমি দেখি আছোঁ পলু ইয়াত আছিলে কিন্তু ইয়াতো বাল্টিত আছে হ'ব এইটো ইয়া হ'ল পলু এইটো হ'ল মুগা পলু পকিছে আৰু এইটো সন্ধিয়া মানত এইটো আমি ইয়াৰ পৰা ধৰি জালি আচ্ছা বাইদেউ এই পলুটো কেনেকৈ মেচিউৰ্ড হ'ল কি হ'ব এতিয়া এই পলুৰ পৰা এতিয়া কি হ'ব গতিকে আপুনি অলপ পলুৰ মানে 4টা ষ্টেজ 5টা ষ্টেজ আছে 5 ষ্টেজ আৰু পলু মল্টিং কৰে তাৰমানে ফাৰ্ষ্ট ষ্টেজৰ পৰা ছেকেণ্ড ষ্টেজলৈ যাবলৈ হ'লে ছালটো কাটে ইহঁতে ছালটো নিজে নিজে কাটি এইটো নেচাৰেল ইহঁতৰ হেৰি হয় বিহেভিয়াৰ হয় এইটো মানে 5th ষ্টেজত আছে এইটো এতিয়া পকা বুলি কয় এইটো ই মানে কোকোন বনাব এতিয়া লেটা বনাব এইটো লাষ্ট ষ্টেজত আছে আৰু ই মেচিউৰ্ড হৈছে যদি এইটো মেচিউৰ্ড হোৱা বুলি কেনে গম পাম এতিয়া অলপ আৰু বাকী আছে এইটো ক্ৰ বুলি এটা শব্দ হয় এইটো হোৱা নাই এইটো এতিয়াও মানে গোটেইখিনি এই যিখিনি মল আছে ইহঁতৰ ভিতৰত সেইখিনি মানে গোটেইখিনি আউট কৰি দিব এতিয়া এটা শব্দ হয় ইয়াত তেতিয়াহে গম পোৱা যায় এতিয়া পকিছে এনেকুৱা গছত থাকে চাওক পলু তো আমাৰ মই হাতত দিবচোন বাইদেউ অলপ চাওঁ মই এইটো পলু হয় চাওক এই পলু দেখাই আছোঁ এই যে পলু এই যে গছত লাগি আছে পলু চাওক আচ্ছা আৰু ইয়াত এই পলুৰ পৰা কি হয় এতিয়া আমি ইয়াৰ পৰা মুগা সূতা পাম নহয় এই পলুৰ পৰা ককন কৰে আচ্ছা মই লেটা বান্ধিব আচ্ছা সেই লেটাবিলাক এতিয়া দেখাম আচ্ছা তেনে এইটো আমাৰ জালি ভাঙি আছে এতিয়া আমি ইয়াত যে বাহা বনাই সেইটো কি বুলি কয় বাইদেউ এইটো জালি বুলি কয় এতিয়া আমি জালিটো দেখাই আছোঁ ইয়াত আছে জালিটো আমি এতিয়া জালিটো দেখাই আছোঁ আৰু জালি যেতিয়া হ'ব এনেকুৱা এইটো পকা পলুটো ধৰি ইয়াত দিয়া হৈছে এইটো এতিয়া বাঁহ বান্ধিব আচ্ছা এতিয়া এই এনেকুৱা কৰি ইয়াক ৰাখে এইটো হ'ব আচ্ছা এইটো হ'ব ই এতিয়া এনেকৈ জালি বান্ধি আছে এই জালি বান্ধি আছে এই জালি বান্ধাৰ পিছত এনেকুৱা হৈ যাব তাৰপিছত ইয়াৰ পৰা লৈ আমি উলিয়াই আমি আচ্ছা ভিতৰত মানে পলুটো মাৰিব লগা হয় তেতিয়াহে আমি সূতাটো পাম আচ্ছা মুগাটোৰ কণ্টিনিউৱাছ ফিলামেণ্ট হয় এইটো আমি ভিতৰৰ পিউপাটো মাৰাৰ পিছতহে আমি মানে ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ নহ'লে যেতিয়া ই যদি পখিলা হ'লে ওলাই যায় তেতিয়াহ'লে সূতাটো আমি উলিয়াব নোৱাৰোঁ আচ্ছা তো এতিয়া আমি আৰু চাব লগা কি আছে বাইদেউ আৰু কোকোনাটন আছে না এতিয়া মই ইয়াত ৰাখি দিওঁ এইটো ইয়াৰ জালি চাওক ইয়াৰ ভিতৰত গোটেইবিলাক পলু আছিলে আৰু পলুবিলাক এই জালিৰ ভিতৰত বাঁহ বান্ধিছে গোটেইবিলাক চাওক এইবিলাক লৈ আহিল ফাৰ্মৰ পৰা লৈ আহিলে এইবিলাক গোটেইবিলাক ফাৰ্মৰ পৰা লৈ আহিলে বাইদেউ কওকচোন অলপ এতিয়া এইটো জালি হয় জালিৰ পৰা ভাঙি এইটো ট্ৰেক ৰখা হৈছে সেই পলুবিলাক ইয়াত আনি ৰাখিছিলে ৰখাৰ পিছত এইটো বাঁহ বান্ধিলে আচ্ছা সেই পলুবিলাক জিন্দা পলুবিলাক ই আনাৰ পৰা বাঁহ বান্ধে ইয়াত এতিয়াও পলু আছে আচ্ছা ভিতৰত তাৰপিছত ইয়াৰ পৰা ওলাই এই ট্ৰেত ৰখা হয় এটা এটাকৈ ওলাই না এটা উলিয়াব লাগিলে এইটো বইল কৰিব লাগিব সদা অলপ দি বইল কৰাৰ পিছত এইটো আমাৰ যেতিয়া ৰিলিং কৰা হয় এইটো গৰম পানী দি কৰা হয় তেতিয়া যাব এইটো ৰিলিঙৰ ইউনিটৰ মানুহখিনি আজি অহা নাই আজি জানুৱাৰী 3 তাৰিখ গোটেইখিনি মানে বাহিৰলৈ গৈছে পিকনিক খাইছে কিছুমানে এইটো সূতা কাটাৰ পিছতে আমি মানে কাপোৰটো ইয়াৰ পৰাই মানে যেতিয়া আমি যে তাতে মুগা মেখেলাটো দেখিলোঁ যে সেই তেনেকুৱা চিষ্টেমত আহি সেই মুগা মেখেলাটোহে হয় মানে গছৰ পৰা পলুৰ পৰা বাঁহ পাতাৰ পিছত এনেকৈ আহি সূতা কাটি আমি কাপোৰবোৰ বনাব পাৰিম তো এয়া আছিল মুগা মেখেলাৰ
আপোনাৰ গোটেইখিনি A to Z আপোনালোকক মই দেখুৱালোঁ কি ধৰণে বনায় কি ধৰণে চিষ্টেমত। তো আপুনি লাইক কমেণ্ট ছাবস্ক্ৰাইব প্লিজ কৰিব। থেংক ইউ। আউটলেটৰ শ্ব'ৰুম এইটো, মই আপোনালোকক এই শ্ব'ৰুমটো দেখাই আছোঁ। যিখিনি আছে প্ৰডাক্টছ হয়। আচ্ছা বাইদেউ, এই শ্ব'ৰুম এই আউটলেটৰ শ্ব'ৰুমটোৰ কথা অলপ কওকচোন। এইটো আমাৰ ডিপাৰ্টমেণ্টৰ আউটলেট হয়। আচ্ছা, ইয়াতে আপুনি এৰী আৰু মুগাৰ যিখিনি আপোনাৰ প্ৰডাক্ট লাগে, মেখেলা চাদৰ কোটৰ পৰা আদি কৰি চব বস্তু ইয়াতে পাব আপুনি। ইয়াত আৰু এইবিলাক কি আপোনালোকে নিজে বনাই কৰ্মচাৰী বনাই আছে? আমাৰ ইয়াতে ডিপাৰ্টমেণ্টত ইয়াতে তৈয়াৰ হৈ আছে? তৈয়াৰ হৈ আছে, আমাৰ ৰুম আছে, তাৰ পৰা আমি আউটলেটৰ পৰা আমি চেল কৰোঁ। আচ্ছা, এইবিলাক আপোনাৰ আউটলেটৰ পৰা চেল কৰে। দেখাই দিয়ক আৰু অলপমান কৈ দিয়কচোন। এইটো হয় মালবাৰী চিল্ক হয় এইটো। আচ্ছা, আৰু আমাৰ এৰী হয়, জেন্টছৰ শ্বল হয় এইটো। আচ্ছা, এইটো জেন্টছৰ শ্বল হয় এইটো। এইটো হেণ্ড স্পান হয় এইটো। আচ্ছা, আৰু ইয়াতে আমাৰ এইবিলাক এৰী শ্বল হয় এইটো। আচ্ছা, এৰী শ্বল হয়। আৰু মুগাৰ বস্তুবিলাক মই দেখাই আছোঁ। আছেতো? এইটো মই দেখাই আছোঁ। আচ্ছা, এইটো মুগাৰ শাৰী হয় এইটো। আচ্ছা, এইটো মুগাৰ শাৰী হয়। আপোনালোকে লাগিলে ইয়াৰ পৰা ডাইৰেক্ট কিনিব পাৰে। এইবিলাক মুগাৰ শাৰী হয়। এইটো মুগাৰ শাৰী হয়, এইবিলাক মুগাৰ শাৰী হয়, আৰু মুগাৰ এইটো প্লে কাপোৰ, এইবিলাক গোটেইবিলাক। আৰু এইটো মেখেলা চাদৰ হয়। কাৰণ মানুহে আজিবিলাক অৰিজিনেলটোৰ কথা সিহঁতে বেছি ভাবে, ক'ত আমি অৰিজিনেল পাম। গতিকে আপোনালোকে এই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আদাবাৰী বডোলেণ্ড চিল্ক পাৰ্কত আহিলে আপোনালোকে অৰিজিনেল মুগাৰ শাৰী মেখেলা আপোনালোকে গোটেইবিলাক পাব। এইটো হয়, এইটো মেখেলা হয়। আচ্ছা, এইটো মেখেলা হয়। এইটো মেখেলা হয়, মুগা মেখেলা হয় এইটো। মেখেলা চাদৰ পাব এইটো। মেখেলা চাদৰ এইটো। আচ্ছা, আৰু এইখন শাৰী হয় ওপৰতো, এইটো মেখেলা চাদৰ হয়। এইটো ইয়াৰ যোৰা হয় এইটো। আচ্ছা, এইটো ইয়াৰ যোৰা হয় এইটো। এইটো এইটো যোৰা হয়। এইটো মেখেলা আছে চাদৰ। আচ্ছা, আপোনালোকে ল'বলৈ মন কৰিছে তেনেহ'লে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আহিব, আহি বহলপুৰটি সোমাব। বহলপুৰটি সোমালে আদাবাৰী পপাৰ আদাৰবাৰী বুলি কয়, মই য'ত আছোঁ আদাবাৰী বডোলেণ্ড চিল্ক পাৰ্ক। আমি ইয়াত আহিলে অৰিজিনেল মুগা শাৰী, মুগা চাদৰ, মুগা মেখেলা গোটেইবিলাক পাব। আৰু বাদে জেন্টছৰ যিবিলাক ৰাখিছে সেইবিলাক এইটো কি কৈ দিয়কচোন অলপ। আচ্ছা, এইবিলাক এৰী হয়, অঁ, এইটো আৰণাই দি লোৱা হৈছে। আৰু এইফালে আছে আপোনাৰ মুগা আছে। আচ্ছা, এইটো মুগা হয়, মুগা স্পান যিটো, অঁ, মুগা যিটো পূৰা ফ্ৰছ পাওঁ আমি, পৰা আগতে ওলাই তাৰ পৰা এইটো আছে সূতা কাটি, এইটো আকৌ তাৰ পৰাই সূতা কাটি এইটো মুগা কোট বনোৱা। এইটো ৰেঞ্জ কিমান হ'ব বাইদেউ? 7,000 পৰে। 7,000 পৰে। আৰু এইটো এৰী হয়, এইটো 4,000। আৰু এইটো পিন্ধিলে এইটো কেনেকুৱা ধৰণৰ এটা অনুভৱ হ'ব? এতিয়া কেনেকুৱা ধৰণৰ ইয়াৰ দামটো হোৱাৰ কাৰণটো কি? দামটো মই মানে চিল্কৰটো দামটোতো জানেই। আচ্ছা, এইটো মানে আপোনাৰ কি হয়, উইণ্টাৰতো কিনিব পাৰি, ছামাৰতো কিনিব পাৰি। আচ্ছা, এটা কোৱালিটি। আচ্ছা, আৰু আমাৰ মুগাটো কি হয়, ইউভিয়ে যিটো ৰ'দৰ পোহৰ সেইটো আমাৰ প্ৰটেক্ট কৰে। আচ্ছা, এইটো মুগা, এইটো মুগা হয়, এইটো মুগা স্পান হয়, এইটো ৰিলিং নহয়। এইটো ৰেট কিমান আছে? এইটো 7,000। 7,000 আছে। আৰু এইটো 4,000। 4,000। অঁ, আৰু ইয়াৰ মূল্যটো বেছি হোৱাৰ কাৰণ এইটো কৈ দিয়কচোন। এইটো এৰী হয়, এইটো মুগাটোতো জানে আপুনি। মুগা আমি 1 কেজি মুগা সূতা পাবলৈ হ'লে আপোনাৰ আমি ককন হিচাপত এতিয়া পাৰ ককনৰ দাম 3 টকা 30 পইচা। সেইটো হিচাপত 1 কেজি সূতা পাবলৈ হ'লে আমাৰ 7,000 ককন লাগে, 6,000-7,000 ককন লাগে। তাৰপিছতে আমি 1 কেজি সূতা পাওঁ। তাৰপৰা আকৌ মেনুৱেলি কৰে, যিবিলাক মেচিনত কাটে সেইটোৰ মজুৰি লৈ মানে সূতাৰ দামটো যেনেকৈ হয় তাৰ ওপৰত ডিপেণ্ড কৰি এইটো আমি দামটো পাওঁ, কষ্টিংটো উলিয়াই। এইবিলাক চব এৰী আৰু এৰী হয়, এইবিলাক গোটেইবিলাক এৰী হয়, এইবিলাক গোটেইবিলাক এৰী হয়। আচ্ছা, আচ্ছা। তো এয়া আছিল আউটলেটৰ শ্ব'ৰুম, এইটো মই দেখালোঁ অৰিজিনেল। আপোনালোকে অৰিজিনেল ওপৰত বেছি নিৰ্ভৰ কৰে আজিকালি আমি দেখিছোঁ, আৰু দোকানত আজিকালি বেছিভাগ দোকানতেই ডুপ্লিকেট বিক্ৰী কৰে। সেইকাৰণে মই
আপোনালোকৰ ওচৰত এই ব্লগ ভিডিঅ'ৰ জৰিয়তে মই কথাখিনি আৰু ভিডিঅ'খিনি মই দাঙি ধৰিছোঁ এই কাৰণত যে আপোনালোকে অৰিজিনেল পাব ইয়াত অৰিজিনেল পাব আৰু অৰিজিনেল পাবলৈ হ'লে মই এই আদাবাৰী কোকৰাঝাৰৰ এড্ৰেছটো মই ইউটিউবৰ ডিছক্ৰিপশ্যন মই দি দিম লগতে সিহঁতৰ বিজনেছ ফোন নাম্বাৰ যদি থাকে তেনেহ'লে মই ফোন নাম্বাৰো ডিছক্ৰিপশ্যন দি দিম আপোনালোকে ইয়াত কণ্টেক্ট কৰিব পাৰিব জিমেইলত কণ্টেক্ট কৰিব পাৰিব আপোনালোকে বিয়া বাৰুত যেনেকৈ ধৰণৰ আপোনালোকে মুগা অৰিজিনেল লাগে আপুনি প্ৰপাৰ চেণ্টাৰত যদি আহিলে মোটামুটি আপোনালোকে পাই যাব বাইদেউ আপোনালোকৰ কোনো যদি কোনোবাই আপোনালোকক যোগাযোগ কৰে কি সূত্ৰত আপোনালোকক যোগাযোগ কৰিব পাৰিব এইটোতো আমাৰ ডিপাৰ্টমেণ্টৰ হয় বড়োলেণ্ড চিল্কৰ বুলি আহিলে আপুনি পাই যাব মোৰ লগত কণ্টেক্ট কৰিলে আচ্ছা পাব তো আপোনাৰ বড়োলেণ্ড চিল্কত যদি কোনোবাই আপোনাৰ নিজৰ হাউজৰ পৰাই যদি কোনোবাই এটা কণ্টেক্ট কৰি বুজি ল'ব পাৰে যে যাম বা ল'ম কি কেনেকুৱা ধৰণৰ আপোনালোকক কণ্টেক্ট কৰি বড়োলেণ্ড চিল্ক পাৰ্কত আহি যাওক তাতে আপুনি পাই আচ্ছা আমাৰ এইটো অফিচিয়েল যিকেইদিন অফিচ খোলা থাকে সেইকেইদিন আমাৰ খোলা হ'ব আচ্ছা আৰু বন্ধ কোনদিন থাকে বন্ধ অফিচিয়েলি যেনেকৈ দেওবাৰে বন্ধ থাকে আচ্ছা অফিচিয়েল বন্ধ হ'লে আমাৰ এইটো বন্ধ থাকে আচ্ছা ঠিক আছে তো এয়া আছিল চিল্ক পাৰ্কৰ বয়বস্তু শাৰী মেখেলা এইবিলাক মই দেখালোঁ এতিয়া মই আপোনালোকক চিল্ক প্ৰিণ্টিং আপোনালোকক দেখুৱাম এতিয়া ভাল এটা ডিজিটেল মেচিন বহাইছে সেইবিলাক মই আপোনালোকক দেখুৱাম চাবক ইমান ধুনীয়া বাইদেউ আৰু এটা কথা ইয়াত পাৰ্ক নামটো অহাৰ কাৰণে কিছুমান কনফিউজ হৈ যায় যে এইটো পাৰ্ক কি হ'ল আমি তাৰমানে গম পাওঁ পাৰ্ক হ'লে কিবা ঘূৰা ফুৰাৰ কিবা এটা পাৰ্ক বুলি কাৰণ ময়ো ফাৰ্ষ্ট দিনাই মই এনেকুৱা এটা ভাবিছিলোঁ এইটো পাৰ্ক হয় চাওঁচোন অলপমান কিন্তু ইয়াত আহি দেখোঁ যে ইয়াত বিশাল এটা ধৰণৰ কাৰবাৰ হৈ আছে বিশাল ধৰণৰ এটা মুগা মেখেলা ইয়াত তৈয়াৰ হৈ আছে অৰিজিনেল মুগা চেণ্টাৰ এইটো তে আপোনালোকে পাৰ্ক দিলে সেই কথাখিনি ৰাইজক যদি আপোনালোকে অলপ পাৰ্ক মানে কি হয় আমাৰ যিখিনি চিল্ক প্ৰডাক্ট হয় কেনেকৈ মানে হয় গোটেই ৰিয়াৰিঙৰ পৰা আৰম্ভ কৰি ফাইনেল প্ৰডাক্টলৈকে পাব আমাৰ প্ৰিণ্টিং ইউনিট আছে আৰু যেনিবা ল'ৰা ছোৱালী খেলিবৰ কাৰণে আমাৰ বাহিৰত অলপ জেগা দিয়া হৈছে আৰু ট্ৰি হাউচ আছে আপুনি চাব পাৰে আৰু ফুড কোৰ্টো আছে আমাৰ সেইকাৰণে আপোনালোকে পাৰ্ক শব্দটো তাতে লগাই দিলে যে কোনোবা ইয়াত আহি অলপ টাইম পাছো কৰিব পাৰে কোনো অসুবিধা নাই যে অলপমান ফুৰিব যাওঁচোন যে এনেকুৱা নহয় আপোনালোকে বুজিব পাৰিব আৰু যে আপুনি ঘৰৰ পৰা আহিলে আজি ছুটি পালে অফিচৰ পৰা যে অলপ ল'ৰা ছোৱালী লৈ ইয়াত আহি আমি অলপ ফুৰিব যাওঁ বিষয়ে তাৰমানে বহুতখিনি জ্ঞান পাব বা সুধিলেও বা আমি অলপ ফুৰা ফুৰি হ'ল যাৰ কাৰণে পাৰ্ক শব্দটো আহি গ'ল আচ্ছা আচ্ছা ঠিক আছে থেংক ইউ চিল্ক পাৰ্কৰ বিষয়ে অলপ দেখাই আছোঁ চাব ল'ৰা ছোৱালী খেলা ধূলাও কৰিব পাৰিব ইয়াত আৰু চিল্কৰ বিষয়ে আপোনালোকেও গম পাব আৰু ইয়াত চাওক ইয়াত পাৰ্ক কমপ্লিট পাৰ্ক বনাই দিছে ইয়াত এই হাউচটো যে দেখিছে এই হাউচটো চিল্ক প্ৰিণ্টিং প্ৰচেছিং ইয়াত হয় ইয়াত ডাঙৰ ধৰণৰ এটা মেচিন আছে পাৰিলে মই আপোনালোকে এই মেচিনটো আপোনাক মই দেখুৱাম দেখিব ইয়াত ল'ৰা ছোৱালী খেলিব পাৰে পাৰ্কত আহি বহুত ডাঙৰ ধৰণৰ এটা ঠাই হৈছে খুব ভাল লাগিল দেখি